শনিবাৰ আৰু আজি খেলখন গৰু ৰকম হয় কি কাৰণ হাৰিলি তহঁতে কচোন কি আমাৰ লাষ্ট আমাৰ খেলাইলি হাৰছোঁ আৰু এতিয়া ইমান ডাঙৰ কথা হোৱা নাই নহয় আৰু ডাউন দিবা এক্সকিউজ মি আভি এই কি এক্সকিউজ মি দিবা লাংটা কৰি মাৰিমে ৰাস্তাত তহঁতৰ হয় গালৰ নেকি অঁ আপোনাৰ বোলে মালটো আহিছিল বোলে মানে কি হ'ল মালটোৰ লগত অঁ মালটো আহিছিল বম চেক্সি মাল মই পতাইছিলোঁ তাইৰ কাৰণে 6 এটা মাৰিম বুলি ভাবছিলোঁ বলটো আহি গ'ল মোৰ গুটিৰে লাগিল তাৰপিছত বেট পাতি ষ্টামত লাগিল মই আউট হৈ গ'লোঁ সেনেকৈ মানে গুটিত লাগিলে আপোনাৰ গুটিটো টান মানে গুটি কপি গৈছে নেকি গুটিটো কপিছে নেকি কি ভাল বকাই গুটি কপে নেকি গুটি লাল হয় আৰু তাৰপিছতে মই 3 ঘণ্টামান বহিব পৰা নাছিলোঁ গুটি লাল হৈ কেনে তাৰপিছত মোৰ স্পনচাৰ পেনাছনিক হিৰ' হণ্ডা এইবিলাক আছে তাৰপিছত সেই স্পনচাৰৰ আণ্ডাৰপেণ্ট পিন্ধি কেনে মানে বহিলোঁ আৰু খেলাখন গম পাইছোঁ মানে তই স্পনচাৰ কৰাটো আণ্ডাৰপেণ্ট তলত থকা 3 স্পনচাৰ কৰা নে কিটো মানে কি আছিলে নকলি আৰু তহঁতৰ 3খন খেলাত যে মই মানে 10 টকাৰ বাজি লগাইছোঁ তই হাৰি আছোঁ কি তহঁতৰ টিমত কি নমুনা মাখা আছে নেকি কি নমুনা আছে নেকি নমুনা কথা ক'ব গ'লে এইটো হয় আমাৰ নমুনা পন্থী বহুত কেইটামান আছে তাৰপিছত আমাৰ টিমত জচো নাই মানে জচ উঠাবৰ কাৰণে চানি লিঅ'নকো মাতিছিলোঁ কিন্তু তাই নাহিল বেলেগ ৰেণ্ডাৰ লগত লাগি আছে নেকি এতিয়া গম নাপাওঁ আৰু লাগি আছে চাগে আৰু মই চাই আছিলোঁ তাৰ কাৰণে বাট চাই আছিলোঁ নাহিল আৰু পিছে তো চানি লিঅ'নকে কম নহয় সেইটোৱে দেচোন মলত মানে দুটা ডাঙৰ দুধৰ ফেক্টৰী আছে এতিয়া সঁচা কথা কচোন তোৰ মালটোতকৈ মই বেছি চেক্সি নে তাই কচোন তুমি বহুত টান কথা সুধিলা দেই মই কিন্তু নোৱাৰিম দেই এইটো এনচাৰ দিব তোমাৰ লগত কম্পেয়াৰ কৰি মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত পিছে চানি লিঅ'নতকৈও তুমি কম নহয় মোৰ গাৰ্লফ্ৰেণ্ডটো কি আৰু তোমাৰ কিন্তু কিছু আছে দেই ডাঙৰ এনেকৈ ক'লে নহ'ব মানে মোৰ ফিগাৰটো কথা এক্সপ্লেইন কৰাচোন মানে এক্সপ্লেইন কৰি দিয়ে মানে কি হ'ব কেনেকৈ কচোন কি ক'ম তই মাৰিলি এণ্টি আৰু মোৰ তলত উঠি গ'ল ঘণ্টি টিং 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 ইতা তই 10 টকীয়া ফুটপাথৰ গেঞ্জি পিন্ধি আহিছা বল্ডাৰকেইটা দেখাই কেনে থিয়তো হ'বই বুঢ়া মানুহে পাগলা হৈ যায় তোক দেখি কেনে আৰু মইতো এতিয়া যৌৱন কালত ভৰি দিছোঁ যৌৱন কালত মোৰতো জানাই কেনে জোচ চব পাগলা হৈ যায় মোৰ জোচ দেখি কেনে আৰু তই ক'ত চালা তোক দেখিলে কুচ হতা হে কিয়া কাৰো ইয়াৰ আৰু তোমাৰ হোৱাটছআপ নাম্বাৰটো পাৰিলে দিবাচোন আৰু ফেচবুকত বেলেগ কথা বহুত গ'লতে পাতি এই ভাল খোৱা টিমটো কৰাচোন ঘৰত কি ভাল খোৱা থাকে নেকি সিহঁতৰ বালে নাই কি বাল ঘূৰাবি সিহঁতে গে হয় তাৰপিছত আহিল গেৰ কথা কওঁতে আমাৰ গৌতম গম্ভীৰো আহে গৌতম গম্ভীৰ আমাৰ টিমৰ কেপ্টেইন হয় কলকাতাৰ পৰা খেদা খাই কেনে ইয়াতে আহিছে আৰু ইয়াতে হাৰাই থাকে তাৰ কাৰণে কি ক'ম আৰু মই হিলাবই পৰা নাই এইকেইদিন তাৰ কাৰণে বহুত অশান্তি হৈছে পিছে দিনটোত তুমি কেইবাৰ হিলোৱা কি কথা সোধে এই পাগলা কৰি দিব হিলোৱাটো ডাঙৰ কথা নাই হিলোৱাটো চবেই হিলে কিন্তু তহঁতৰ টিমত মই 10 টকা লগাইছোঁ তহঁতে হাৰি মৰা তেতিয়া মোক 10 টকা তোক নিদিব ক তহঁতে দিব লাগিব কিন্তু দিব লাগিবই তহঁতে 10 টকাটো সঁচাকৈ দিবই লাগিব দিম দে বেউৰী তোক 10 টকা নেদাকা থাকিম না তনিচা ছোৱালী দিব দিব দে মোক দিবি কিন্তু কালি মই চিকাৰ খাব লগা আছিল 10 টকা জল্দি দিবি কিন্তু নিদিলে কিন্তু তুমি খাৰ খাবি চবেই চাই আছে প্ৰমাণ দিছে প্ৰভু আছে মোৰ লগত প্ৰভু আছে দিবই লাগিব 10 টকা দিম দে গেলা ঐ চবেই চাই থাক দিছোঁ মই 10 টকা এতিয়া নেদো বাৰু চবৰে আগত দেখিছেনে মোক চবেই 10 টকা দিম বুলি কৈছে ইজনী এনেই কিন্তু চবে কিন্তু লেংটা কৰি ৰাস্তাত মাৰিম ইয়ে ল'ব আগতে কৈছিল এই মোক ৰাতি মাতি ঘৰত ৰাতি যাম আৰু বাৰটো কৰি মই 10 টকাটো লৈ আহিম আজি 10 টকা ৰেহাই কৰিহে এৰিম 10 টকা পাম মই চবেই চাই আছে মোক বাই